নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ মানিমুনিৰ লগত মাছৰ জোল। আহক ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে মই কেৰাহীখন গৰম কৰি ল'লোঁ আৰু তেল দি লৈছোঁ। তেল গৰম হৈ গ'ল। এতিয়া দিম মই এটা ডাঙৰ সাইজৰ পিঁয়াজ কাটি লোৱা। লগতে দিছোঁ আদা নহৰু খুন্দি লোৱা। পিঁয়াজখিনি ৰঙচুৱা হৈ যোৱাৰ পিছত এতিয়া মই সোৱাদ অনুসৰি দিছোঁ নিমখ, হালধি। এতিয়া মই 2 মিনিটমান এনেদৰে লৰাই থাকিম। দুই মিনিটমান লৰাই থকাৰ পিছত এতিয়া দিছোঁ মই ধুই থোৱা মানিমুনিখিনি। মানিমুনিখিনি মই টুকুৰা কৰি লৈছিলোঁ। দি হোৱাৰ পিছত এতিয়া মই আকৌ লৰাই ল'ম। মানিমুনিৰ কেঁচা গোন্ধটো নাইকিয়া হোৱাৰ পিছত এতিয়া দিছোঁ মই কাটি থোৱা আলু। এতিয়া মই ঢাকনিৰে ঢাকি থৈ দিম। অকণমান সময় ঢাকি থোৱাৰ পিছত মই এতিয়া মাজতে এবাৰ আকৌ লৰাই ল'ম। গেছৰ হিটটো মই মিডিয়াম ফ্লেমতে ৰাখিছোঁ আৰু এতিয়া দিছোঁ মই খুন্দি থোৱা জলকীয়া। আলু আধা সিজা হৈ গৈছে আৰু এতিয়া দিছোঁ মই ফ্ৰাই কৰি থোৱা মাছ। মানিমুনিটো দেখিয়ে নোপোৱা হৈছেগৈ, পিছত পানী দিলে ওলাবগৈ। এতিয়া জোখ অনুযায়ী মই পানী দিম। আৰু গেছৰ হিটটো হাই ফ্লেমত দি এতিয়া অকণমান সময়ৰ কাৰণে ঢাকি থৈ দিম। 10 মিনিটমান ঢাকি থোৱাৰ পিছত এতিয়া মই মাজতে লৰাই ল'ম। এয়া ধুনীয়াকৈ উতলি আছে। এনেদৰে যদি মাছৰ লগত মানিমুনি চব্জি খায় তেতিয়া আপোনালোকৰ খায়ে থাকিবলৈ মন যাব। আপোনালোকে যদি নাই খোৱা তেতিয়াহ'লে এবাৰ বনাই খাই চাব। আৰু খাই পোৱাসকলে গমেই পাইছে চাগে এনেদৰে খালে কিমান সোৱাদ লাগে। মাছটো মই দুটুকুৰা কৰি দিম। মাছটো অকণমান ভাঙি দিলে তেতিয়া চব্জিটো খাই বেছি ভাল লাগে। এতিয়া আকৌ অকণমান ঢাকি থৈ দিম। 5 মিনিটমান ঢাকি থোৱাৰ পিছতে এতিয়া মই আলু কেইটামান ভাঙি ল'ম। আলু ভাঙি হৈ গ'ল। এতিয়া দিছোঁ মই ধনিয়া শাক। ধনিয়াখিনি দিয়াৰ পিছত মই বেছি সময় নাৰাখোঁ, অকণমান লৰাই লৈয়ে মই এতিয়া নমাই ল'ম। যিহেতু ধনিয়াটো কোমলীয়া, বেছি সময় ৰাখিলে গোন্ধটো নাইকিয়া হৈ যাব। আজিৰ ৰেচিপিটো যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।